হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আজি আমি ক'ত গৈ আছোঁ গমেই পাইছে কেনেকুৱা পজিশ্যনত আছোঁ এই আমাৰ ককাইদেউ লৈছে গামোচা আমি মন্দিৰ গৈ আছোঁ একচুৱেলি আজি সোমবাৰ তো প্ৰত্যেক সোমবাৰে আমাৰ মন্দিৰত পূজা দিয়া হয় আবেলি মন্দিৰটো একচুৱেলি আমাৰ এইটো লোকেশ্যনটো হয় নৰনাৰায়ণ সেতু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত নৰনাৰায়ণ সেতু বুলি কয় এইটো জুইখোপা সিপাৰত নহয় এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সিপাৰত নহয় আমাৰ সিপাৰে গোৱালপাৰা লাইনত তো সেই দলঙৰ এইটো পাৰত নহয় মানে নৰনাৰায়ণ সেতু গোৱালপাৰাৰ পৰা বঙাইগাঁও যোৱা মানে ৰাস্তাটো ব্ৰিজখনৰ লগালগিকৈ আছে এই মন্দিৰখন আপোনালোকে নিশ্চয় জানে যদি আমাৰ ওচৰৰ ডিষ্ট্ৰিক্টৰ হয় সবেই জানে গতিকে আমি তাত গৈ আছোঁ আজি একদম ধামাকা হৈ আছে তাত মানে আজি আমাৰ নাম হ'ব ন নাম হ'ব নাম পাৰ্টি থাকিব আচ্ছা লোকেল নাম পাৰ্টি থাকিব আচ্ছা আমাৰ এইটো আমাৰ ক'ৰ হয় নাম পাৰ্টিটো স্থানীয় মানে আমাৰ যিখিনি মহিলা আছে খাৰ বজা তেওঁলোকে পৰিৱেশন কৰিব গোৱালপাৰা খাৰ বজা নহয় আমাৰ মাকৰি যিটো খাৰ বজা মাকৰি গোৱালপাৰা খাৰ বজা আচ্ছা 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 তাত গৈ আছোঁ আমি পাৰ্টি আহিছে ন পাৰ্টি আহি আছে নাম পাৰ্টি আহি আছে তো 5:30 বজাৰ পৰা বাবাৰ কৃপাত সকলোৰে মংগল কৰক ন গুৰুজী এইটোৱে সকলোৰে মংগল কৰক সেইটোৱে বিচাৰিছোঁ আমি সকলোৱে তো গুৰুজী বুলি মানুহ আৰু আমাৰ দাদা হয় মোৰ ডাঙৰ ভাই হয় তো এয়া আমি গৈ আছোঁ এইফালে এইটো হ'ল কুমৰি বিল আপোনালোকে গোৱালপাৰাত আহিলে এইটো খাৰ বজা কুমৰি বিল আৰু এইটো হ'ল গোৱালপাৰাৰ পৰা বঙাইগাঁও অভিমুখে যোৱা ৰাস্তা আৰু ব্ৰিজ নাপাওঁতে ৰাইট ছাইডত পাব আপোনালোকে মন্দিৰটো গোৱালপাৰা আৰু বঙাইগাঁৱৰ মানুহখিনি নিশ্চয় জানে এইটো মন্দিৰৰ বিষয়ে আৰু বেলেগ ডিষ্ট্ৰিক্টৰ মানুহখিনি যদি অহা যোৱা কৰি থাকে নিশ্চয় জানে হয়তো মন্দিৰটো মানে গছৰ তলত আছে তো সেইটোৰ কাৰণে কিছুমানে লক্ষ্য নকৰে তথাপিও গম পায় বেছিভাগ মানুহে তো এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ মোটামুটি আপোনালোকক নাম কীৰ্তন দেখুৱাম তাত অন কৰি দিম কেমেৰা তো কি কোৱা একদম ৰাখি দিলোঁ আৰু নে কি একদম তো ফাইনেলি আহি পালোঁ আমি মন্দিৰত আহি পালোঁ একদম পূজাৰী ৰেডি আছোঁ একদম পূজাৰী ৰেডি এইফালে আহা মুখখন দেখাই দিয়া এই লাষ্ট পাই ভাইটি কি নাম আছিলে ভাইটিৰ খাৰ বজা না খাৰ বজাৰ ঘৰ তো খাৰ বজা গোৱালপাৰা খাৰ বজাৰ ঘৰ তো নাম চলি আছে এইফালে সেৱা এটা জনাই লওঁ বাবাক কৃষ্ণ বাইদেউ আৰম্ভ হৈছে নেকি আৰম্ভ কৰিছে ক'ৰ পৰা আহিছে বাইদেউ আপোনালোকে গাঁৱৰে ক'ত গাঁওখনৰ নাম কি আছিলে খাৰ বজা গোৱালপাৰা ডিষ্ট্ৰিক্ট হয় ন আচ্ছা ভিডিঅ' এটা বনাই আছোঁ দিন চলি দিয়া পাই যাব হা ইণ্টাৰভিউ চলি আছে দেই তো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ খাৰ বজা হয় খাৰ বজা গাঁৱৰ পৰা আহিছে বাইদেউহঁতে নাম ধৰিব অলপমান তো সকলোৱে চাব আগলৈ ভিডিঅ'টো আমাৰ ককাইদেউ আছে ককাইদেউ ভাল লাগিছে ন আজি ভাল লাগিছে সকলোৰে মংগল হওক হয় নাই সকলোৰে মংগল হওক কৃষ্ণ শিৱ শংকৰ
Ha ha.